নমস্কাৰ বন্ধুসকল, নৰ্থ ইষ্ট ট্ৰেডাৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল। আজি এটা পুনৰ নিফটি আৰু বেংক নিফটিৰ ভিডিঅ' লৈ পেলাই লাইভ ট্ৰেডিঙৰ ভিডিঅ' মই ৰেকৰ্ড কৰিছিলোঁ। এইটো লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। এইটো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেনেকৈ ট্ৰেড ল'লোঁ, কি লজিকত মই ল'লোঁ, কেতিয়া ওলালোঁ, কেতিয়া পইণ্ট বুক কৰিলোঁ, ঠিক আছে, গোটেইখিনি এই ভিডিঅ'টোত পাব। শেষলৈকে ভিডিঅ'টো চাই থাকক। 9:50 আমাৰ ফাৰ্ষ্ট এণ্ট্ৰিটো হ'ল 9:50 কেণ্ডেলত, ফাৰ্ষ্ট বিয়াৰিছ কেণ্ডেলডালত, ঠিক আছে। তাৰ পৰাই মাৰ্কেট তললৈ গুচি আহিলে ক্ৰমান্বয়ে 4ডাল কেণ্ডেল বিয়াৰিছ কেণ্ডেল বনালে। তাৰপিছত যিডাল ফাৰ্ষ্ট গ্ৰীণ বনিছে 10:10 মোৰ এক্সিট হৈছে, ঠিক আছে। তাৰপিছত আৰু মই দুপৰীয়া ভাগত ট্ৰেড লোৱা নাই, মই ছেকেণ্ড হাফত ট্ৰেড ল'লোঁ। সেইটো মই ৰেকৰ্ডিং নকৰিলোঁ বাৰু, ঠিক আছে। তো ট্ৰেডাৰ্ছ আমাৰ এণ্ট্ৰি হৈছে 19,350 পুটটোত 104 টকা দৰে 9:50, ঠিক আছে। লট চাইজ হৈছে 4 লট, ঠিক আছে। লগালগ ইয়াৰ প্ৰিমিয়াম বাঢ়িবলৈ ষ্টাৰ্ট কৰিলে বন্ধুসকল। চাওক, আপমুভ গৈছিলে, আমাৰ যি লেভেল আছিলে সেই লেভেলৰ পৰা আমাৰ যি ছেটআপ হয়, যি ফৰ্মুলা হয় চিয়'ৰশ্বট, সেই ফৰ্মুলা মতে এইটো বনিলে আৰু বনাৰ লগালগ তাৰ প্ৰিমিয়াম প্ৰাইচ ইনক্ৰিজ হ'বলৈ আৰম্ভ কৰি দিছে। চাওক আপোনালোকে 104 টকাৰ পৰা এতিয়া 107 টকা, 8 টকা, 10 টকালৈকে পাইছিলগৈ। তাৰপিছত কি হৈছে, প্ৰিমিয়ামটো লাহে লাহে তাৰ যিটো প্ৰাইচ হয়, প্ৰাইচটো লাহে লাহে গিৰিবলৈ আৰম্ভ কৰিছিলে। তললৈ অহাৰ লগে লগে মই কি কৰিলোঁ, তাতে মোৰ যি কোৱান্টিটি আছিলে তাৰ কোৱান্টিটিৰ মই আপোনাৰ কি কৰিলোঁ, 4 ভাগৰ 3 ভাগ কোৱান্টিটি মই উলিয়াই দিলোঁ, ঠিক আছে। 150 কোৱান্টিটি মই উলিয়াই দি হাফ, তাৰ মানে 1/4 কোৱান্টিটি মই ৰাখি দিলোঁ। যিহেতু মাৰ্কেট এটা ৰিট্ৰেচ কৰি পেলাই আকৌ আপমুভ দিবও পাৰে, ঠিক আছে। কিন্তু মোৰ যি প্ৰফিট হৈছে, মোৰ যিটো আপোনাৰ মোৰ টাৰ্গেট হয়, সেইটো বস্তু মই আগতীয়াকৈ বুক কৰি ল'ম, ঠিক আছে। এই বুক কৰি লোৱাৰ পাছতহে মই কি কৰিম, বাকী এটা লট থাকিব, সেই লটটো মই স্মল কোৱান্টিটি এটা মই ট্ৰেইল কৰি গুচি যাম, ঠিক আছে বন্ধুসকল। যিহেতু মাৰ্কেট আপমুভত গৈ আছিলে আৰু তাৰ পৰা মাৰ্কেট কি হৈছিলে, তললৈ অহা দেখা গৈছিলে আৰু 1:1 ৰিস্ক ৰিৱাৰ্ড অলমষ্ট যেতিয়া কমপ্লিট হৈছে, মই তাতে কি কৰিছোঁ, তেতিয়া 150 কোৱান্টিটি বুক কৰি দিছোঁ। ইয়াতে দেখা পাব আপোনালোকে ভিডিঅ'টোতে, ঠিক আছে। তো বন্ধুসকল, তেনেকৈ আমাৰ যেতিয়া মাৰ্কেটত এক্সপিৰিয়েঞ্চ হৈ যাব, তেতিয়া আমি নিজে আমি সেই মুহূৰ্তখিনি, মোমেণ্টামখিনি আমি কেপচাৰ কৰিব পাৰিম। যে মাৰ্কেটখন দেখিলেই গম পাব যে মাৰ্কেটখনে ইয়াৰ পৰা যাবলৈ কষ্ট হৈছে ওপৰলৈ বা তললৈ আহি আছে, ইয়াৰ পৰা বায়াৰে আকৌ পুছ কৰি মাৰ্কেটখন ওপৰলৈ লৈ গৈছে। এই কথাখিনি যেতিয়া এক্সপিৰিয়েঞ্চ হ'ব, চাওক চাওঁতে পুটৰ প্ৰাইচ চাওক 111 টকা, 11.5 টকা চলি আছে, 12 টকা। তো আমাৰ প্ৰফিট 1500, 1400লৈকে গুচি গৈছে, ঠিক আছে। এইখিনি এক্সপিৰিয়েঞ্চৰ লগত আপোনালোকৰ বাঢ়িব, যিহেতু এইখিনি আমি অলৰেডি আমাৰ অফলাইন ক্লাছত আমি দিবলৈ চেষ্টা কৰোঁ। তো বন্ধুসকল, ঠিক আছে, আপোনালোকে এইটো ফিজিকেলি কোৰ্চ কৰি পেলাই আপোনালোকে বেছি প্ৰফিট হ'ব বুলি মই ভাবোঁ। যিহেতু চব বস্তু অনলাইনত, চব বস্তু কৰিলে আপোনালোকে সেইটো ছেটিছফেকশ্যন নাপাব। যিটো আপুনি অফলাইনত আহি আপুনি শিকিলে, সেইখিনি 1 মান্থ হেণ্ড হোল্ডিং ছাপৰ্ট থাকিব আমাৰ, ঠিক আছে বন্ধুসকল। আপোনালোকে ইয়াতে দেখিছে, ইয়াতে ফোন নাম্বাৰ দিয়া আছে, তাতে আপোনালোকে কণ্টেক্ট কৰিব। আপোনালোকৰ গোটেই কোৰ্চৰ ডিটেইলছটো কেনেকৈ কৰা হ'ব, ক'ত কৰা হ'ব, গোটেইখিনি ডিটেইলছ দি দিয়া হ'ব, ঠিক আছে বন্ধুসকল। তো ইয়াতে চাওক, মই এতিয়া এটা লটহে ৰাখিছোঁ ইয়াতে। তাৰ প্ৰাইচ চলি আছে 108 টকা, 9 টকা, ঠিক আছে বন্ধুসকল। তো মোৰ ৰিস্কটো ফ্ৰী হৈ গ'ল। কি হৈ গ'ল, মোৰ ৰিস্কটো ফ্ৰী হৈ গ'ল, কাৰণ মই মোৰ যিটো লৈছিলোঁ তাৰ মানে মই সেইটো বুক কৰি দিলোঁ, ঠিক আছে। 4 ভাগৰ 3 ভাগ বুক কৰি দিলোঁ। এতিয়া যদি এই প্ৰিমিয়ামটো যদি আহি পেলাই আকৌ 104 টকাতকৈ কমিও গুচি যায়, তো তেতিয়াও মোৰ লছ নহয়। তেতিয়াও মই কষ্ট টু কষ্ট তাতকৈ ওপৰতহে মই থাকিম, ঠিক আছে বন্ধুসকল। আপোনালোকে নিশ্চয় লজিকটো বুজি পাইছে। চাওক ইয়াতে এতিয়াও 1600 টকা, 1700 টকা প্লাছত প্ৰফিট দেখাই আছে। এতিয়াও 10:08 হৈছে সময়। চাওক বন্ধুসকল, আমাৰ ছেটআপৰ একুৰেচি চাওক আপোনালোকে। হয় বন্ধুসকল, কেতিয়াবা 20 দিনৰ ভিতৰত 3 দিন আমাৰ ছেটআপ SL হ'ব পাৰে, ছেটআপত SL যাব পাৰে। এইটো মাৰ্কেটত কোনো ভগৱান নহয় যে মাৰ্কেটত 100% কোনোবাই গাৰাণ্টি দি ক'ব পাৰিব যে এইটোৱে চিয়'ৰ শ্বট, ঠিক আছে। সদায় মোমেণ্টাম কেপচাৰ কৰাটোৱেই হৈছে অপশ্যন বায়াৰৰ কাৰণে ৰামবান, এইটোৱেই হৈছে ৰামবান। তো বন্ধুসকল, যিহেতু যেতিয়া মানে মোমেণ্টাম ফাষ্ট হয়, তেতিয়া তাৰ প্ৰিমিয়ামো বহুত ফাষ্ট আপোনাৰ ইনক্ৰিজ হয়। যদি লাহে লাহে শ্ল' এণ্ড ষ্টিডি যায়, তেতিয়া প্ৰিমিয়ামো তেনেদৰে শ্ল' এণ্ড ষ্টিডি বাঢ়ে, ঠিক আছে। 9:50 আমাৰ ফাৰ্ষ্ট এণ্ট্ৰিটো হ'ল 9:50 কেণ্ডেলত, ফাৰ্ষ্ট বিয়াৰিছ কেণ্ডেলডালত, ঠিক আছে। তাৰ পৰাই মাৰ্কেট তললৈ গুচি আহিলে ক্ৰমান্বয়ে 4ডাল কেণ্ডেল
বিয়াৰিছ কেণ্ডেল বনালে তাৰপিছত যিডাল ফাৰ্ষ্ট গ্ৰীণ বনিছে 10:10 মোৰ এক্সিট হৈছে ঠিক আছে তাৰপিছত আৰু মই দুপৰীয়া ভাগত ট্ৰেড লোৱা নাই মই ছেকেণ্ড হাফত ট্ৰেড ল'লোঁ সেইটো মই ৰেকৰ্ডিং নকৰিলোঁ বাৰু ঠিক আছে এডাল বিয়াৰিছ কেণ্ডেল বুলিছ কেণ্ডেল ওপৰলৈ যোৱাৰ কাৰণে মই এছ এল লগাই দিলোঁ 104 ঠিক আছে বন্ধুসকল তো 104 মোৰ প্ৰফিট বুক হৈ গ'ল তো ট্ৰেডাৰ্ছ আজি মই 2400 টকাত মই ক্লোজ কৰিলোঁ ডে ফাইনেল ঠিক আছে গ্ৰীণত ক্লোজ কৰিলোঁ ঠিক আছে বন্ধুসকল তো মোৰ প্ৰফিটৰ যিটো পাৰ্চেণ্টেজ হয় এইটো মোৰ মূল কেপিটেলৰ ওপৰত 10%তকৈ বেছি হয় বন্ধুসকল যিটো মই আপোনাৰ কেপিটেল ইউজ কৰিছোঁ ঠিক আছে বন্ধুসকল তো এইটোৱে চাব লাগিব আপোনালোকে ৰিস্ক টু ৰিৱাৰ্ড কিমান আহিছে 10% আহিছে আপোনালোকে 20,000 টকা কাৰোবাক 10% যদি ইণ্টাৰেষ্ট লৈ দিয়ে মাহত তেতিয়া মাহতহে পাব কিন্তু আপুনি আজিয়ে অপশ্যন বায়াৰ হিচাপে আপুনি আজিয়ে 10% উঠাব পাৰিছে তো ইটছ মোৰ দেন এনাফ তো বন্ধুসকল আন এটা ভিডিঅ'ত পুনৰ লগ পাম ভিডিঅ'টো লাইক কৰি দিব এবাৰ ঠিক আছে বন্ধুসকল থেংকছ